মাত্ৰ 20 মিনিটত ওলাল কিডনিৰ পাথৰ। আপুনি বাৰু জানেনে বিনা অপাৰেশ্যনত ওলাই পৰে কিডনিৰ পাথৰ। প্ৰথমে প্ৰতিবেদনখন শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। 20 মিনিট মান সময়ৰ ভিতৰতে ওলাই পৰিল কিডনিৰ পাথৰ। এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু বেমাৰীৰ আধা ঘণ্টা, কাৰোবাৰ এঘণ্টা, কাৰোবাৰ একদিন, কাৰোবাৰ দুদিনৰ ভিতৰত ঔষধ খাই কিডনিৰ পৰা পাথৰ ওলোৱাৰ বুলি জানিব পৰা গৈছে। আমাৰ সংবাদ মাধ্যমত জনোৱা মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা কিডনি বেমাৰীয়ে নগাঁও নেমছৰ পৰা ঔষধ খাই হেজাৰ হেজাৰ কিডনি বেমাৰীৰ পাথৰ অথবা ষ্টনৰ পৰা মুক্তি পায়। ইয়াৰ উপৰিও কেইদিনমান আগতে চিৰাজুলীৰ পৰা অহা মুস্তাফিজুৰ খান নামৰ এজন বেমাৰীয়ে উল্লেখ কৰে যে নগাঁও চহৰত অৱস্থিত 2 নং মোল্লাপট্টি মমতাগুলিৰ লগত নেমছ ক্লিনিকত চিকিৎসা কৰি ঔষধ খোৱা মাত্ৰ 20 মিনিট সময়ৰ ভিতৰত কিডনিৰ পৰা ষ্টন অথবা পাথৰ ওলাই আহে বুলি জানিব পৰা গৈছে। গতিকে আপুনি সোনকালে যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰক, অপাৰেশ্যনৰ পৰা মুক্তি পাওক। যোগাযোগৰ নম্বৰ 9365142593 অথবা 6003412706 নাইবা 7002347636। মুস্তাফিজুর খান আমার কিডনি পাথর হয়েছে, ইয়ার পরা মেডিসিন খাই কিনি 15-20 মিনিট পিছত পেশাবটো ওলাইছে, পাথরটো পৰি গ'ল। ভিতৰত মোৰ এইটো পাথৰ ওলাইছে। ডক্টৰে অপাৰেশ্যন কৰিবলৈ কৈছিল, মই কৰা নাই, ডাইৰেক্ট ছাৰৰ ওচৰত আহিছো। ছাৰে কোৱা মতে মই মেডিচিন ললো ছাৰৰ পৰা। ছাৰে কৈছে 2 দিন তুমি মেডিচিন কেইটা খাবা, খোৱাৰ লগে লগে তোমাৰ পাথৰ কেইটা ওলাব। একদম ছাৰৰ কথা মতে আৰু মোৰ মেডিচিনৰ লগে একেলগে মিলি গৈছে। 2 দিনতে মোৰ ইমানখিনি পাথৰ। আপোনালোকে ঠিকেই শুনা পাইছে। আমাৰ যোগাযোগৰ ঠিকনা নগাঁও টাউন 2 নম্বৰ মোল্লাপট্টি মমতা গলিৰ সন্মুখত।